নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো, কাৰণ আপোনালোকৰ বাবে খাদ্য বিভাগত 2026 বৰ্ষৰ বাবে বহুখিনি পদ মুকলি হৈছে। ইয়াতে আপোনালোকে 33,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকৰ বাবে খুবেই এটা ভাল সুযোগ আহি পৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। জানুৱাৰী মাহৰ পৰা আপোনালোকৰ ইয়াতে এপ্লাই হৈ যাব। যদি আপোনালোক ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব পাৰিব জানুৱাৰী মাহৰ পৰাই। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু কেনেধৰণৰ এজ লিমিট লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু FCI বা খাদ্য বিভাগৰ ফালৰ পৰা অহা নটিফিকেশ্যনটো এটা অভাৰভিউ চাই লওঁ। সকলোখিনি ডিটেইলছ আমি ইয়াৰ পৰাই জানিব পাৰিম। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে অন্য এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগ দি চাই থাকক। FCI ৰিক্ৰুইটমেণ্ট 2026 অফিচিয়েল নটিফিকেশ্যন। অনলাইন এপ্লাই আপোনালোকৰ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ইয়াতে অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে FCF বা ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে ইয়াতে। আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে। আপোনালোকে কোনটো পদৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তাতে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ পদ মুকলি হৈছে বুলি কোৱা হৈছে। পোষ্ট নেমখিনি ইয়াতে দিয়া হৈছে মেনেজাৰ জেনেৰেল, মেনেজাৰ ডিপ'ট, মেনেজাৰ মুভমেণ্ট, মেনেজাৰ একাউণ্টছ, মেনেজাৰ টেকনিকেল, এনেধৰণৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ মেনেজাৰৰ বাবে পদ মুকলি হৈছে। আৰু ইয়াতে চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে মেনেজাৰৰ পদ মুকলি হৈছে। এছিষ্টেণ্ট গ্ৰেড 3 জেনেৰেলৰ বাবে আৰু এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেল। ইয়াতে জেনেৰেল মানে আপোনালোকৰ কাষ্টৰ কথা কোৱা নাই। জেনেৰেল আপোনালোকৰ মানে যিখিনি জেনেৰেল ডিগ্ৰী আছে আপোনালোকে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু টাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ, ৱাটছমেন এণ্ড বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে লাগিব। আৰু টোটেল পোষ্ট আপোনালোকৰ ইয়াতে 33,566 টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। বহুখিনি পদ আপোনালোকৰ বাবে ইয়াতে মুকলি হৈছে। 33,566 টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি ইয়াতে। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে মেইল এণ্ড ফিমেল কেন এপ্লাই। আপোনালোকে মেইল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ভাৰতৰ মানে অল ইণ্ডিয়াৰ মেইল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো আপোনালোকৰ দিয়া হৈছে 18 বছৰৰ পৰা 45 বছৰ। যিসকল 18 বছৰৰ পৰা 45 বছৰ সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু আমি পাছত ইয়াৰ এজ ৰিলেক্সেশ্যনসমূহৰ কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এপ্লাই মোডটো ইয়াতে আপোনালোকৰ অনলাইন থাকিব আৰু চেলাৰীখিনি থাকিব। আপোনালোকে 25,000 to 65,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে। আপোনালোকে মিনিমাম 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, ITI, ডিপ্ল'মা, ডিগ্ৰী এনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। মিনিমাম আপোনালোকে যদি 8 পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে বন্ধুসকলৰ মাজত এই নটিফিকেশ্যনটো এতিয়ালৈকে পোৱা নাই, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। সকলোৱে যাতে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰিব পাৰে, তাৰ বাবে আপোনালোকৰ বন্ধুসকলক সহায় কৰিব পাৰে। এনেধৰণৰ আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি এবাৰ সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব। নিজেই নটিফিকেশ্যনটো কেয়াৰফুলি ৰিড কৰিব পাৰিব। ইয়াতে সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব আপোনালোকে। ইয়াৰ পাছতে এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ মিনিমাম এজ লাগিব 18 ইয়াৰ্ছ। 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম এজটো ইয়াতে 45 ইয়াৰ্ছ দিয়া আছে। 18 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আপোনালোকে OBC আৰু OBC সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ আবেদন শুল্ক বা এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। আপোনালোকে ইয়াতে জেনেৰেল, OBC আৰু SC ST সকলে ইয়াতে আপোনালোকৰ যদি এপ্লিকেশ্যন ফিজ দিব লাগিব সেইখিনি আপোনালোকক নটিফিকেশ্যনৰ জৰিয়তে জনাব। এতিয়ালৈকে আপোনালোকৰ আপডেটটো দিয়া নাই। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে চেক কৰি চাব পাৰে কেনেধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব। সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে জানি ল'ব পাৰিব এই ৱেবছাইটটো ভিজিট কৰি। আৰু ইয়াৰ পাছতে আপোনালোকৰ
সিলেকশ্যন প্ৰচেছটো এনেধৰণৰ হ'ব ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন এনেধৰণে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব প্ৰথমতে হ'ব ৰিটেন এক্সাম তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব এই ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকৰ চেলাৰী দিয়া হৈছে 25,000 পৰা 65,000 পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 25,000 পৰা 65,000 পৰ্যন্ত আপোনালোকে এক্সপেক্টেড ইয়াতে চেলাৰী লাভ কৰিব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আৰু এই ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছৰ কথা কোৱা হৈছে সেইখিনি ইয়াতে তলত মেনশ্যন কৰি দিয়া হৈছে এপ্লিকেণ্টছ আধাৰ কাৰ্ড 10th grade certificate, registered mobile number, passport size photo, email ID, degree related to the position, permanent residence certificate, signature, residence certificate, caste certificate. এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ লৈ এই পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকলৰ যি কোৱালিফিকেশ্যন হয় তেনেধৰণৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন ইয়াতে জানুৱাৰী 2026 দিয়া হৈছে আপোনালোকৰ জানুৱাৰীৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব কিন্তু আপোনালোকৰ একচুৱেল ডেটটো ইয়াতে দি দিয়া নাই আপোনালোকে নটিফিকেশ্যন বা অফিচিয়েল ৱেবছাইট চেক কৰি সকলোখিনি তথ্য জানি ল'ব পাৰিব যদি এই পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে সকলোখিনি ডিটেইলছ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি চাব পাৰিব আৰু লাষ্ট ডেটটো এতিয়ালৈকে আপোনালোকৰ ডিক্লেয়াৰ কৰা নাই যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই বাবে সকলোখিনি তথ্য জানি ল'ব পাৰিব এই খাদ্য বিভাগৰ ৰিক্ৰুটমেণ্টৰ বাবে আপুনি যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আপোনালোকে এবাৰ কেয়াৰফুলি নিশ্চয় ৰিড কৰি চাব খুব এটা ভাল অপৰচুনিটি ইয়াতে আপোনালোকে 33,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোৰে প্ৰথমবাৰৰ বাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ